নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ বাৰু আপোনালোকৰ? মই ৰাতিপুৱা আহিলোঁ আমাৰ দোকানখনলৈ বুলি, মানে মানুহজন আছে দোকানত। তাৰ পৰা দোকানত দেখিলোঁ মানুহ আছে অলপমান, সেইকাৰণে মই ঘৰলৈকে গুচি আহিলোঁ। যিহেতু মাৰ ঘৰত একেবাৰে ওচৰতে দোকানখনৰ, আহি বহিছোঁহি আৰু ঘৰতে। ইফালে মায়ে ভাত বনাই আছে, তাতে ভাত পানী খাই মেলি এতিয়া মানুহজনো আহিছিলে খাবলৈ। তাৰপৰা আকৌ মায়ে পিঠা বনাইছে, এইফালে গাখীৰ গৰম কৰি আছে। তাৰপৰা মোকো আকৌ দিছে পিঠা এটা খাবলৈ, খা একো নহয় বুলি। মই কৈছোঁ নাখাওঁ, ভাত খাইছোঁহে এতিয়া। পিছে একো নহয়, খা ভাত খালি নহয় এতিয়া, একো নহয়। মই ৰৈ চাই আছোঁ আৰু মায়ে কেনেকৈনো বনাইছে। মই বাৰু ইমান ভালকৈ বনাব নাজানো। তাৰপৰা পিঠাটো ধুনীয়াকৈ খাই ল'লোঁ আৰু দেই। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।